নমস্কাৰ মোৰ চেনেললৈ সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি প্ৰত্যেক বছৰে অসম টেটৰ আপাৰ প্ৰাইমাৰী লেভেলৰ ছ'চিয়েলৰ প্ৰশ্ন কাকতত দেখা পোৱা দুজন মহান ব্যক্তিৰ ওপৰত উত্থাপন হোৱা প্ৰশ্নৰ ভিত্তিত কেইটামান তথ্য লৈ আহিছোঁ। লগতে এই দুজন ব্যক্তিৰ 2012 আৰু 2019 বৰ্ষত অহা প্ৰশ্নবোৰ লৈ আহিছোঁ। ভিডিঅ'টোৱে অলপো যদি আপোনালোকক সহায় কৰিব বুলি ভাবে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। দাদাভাই নৰজীৰ এটা উক্তিৰে আমি আৰম্ভ কৰিছোঁ। তেওঁৰ এটা উক্তি আছিল। উক্তিটো হৈছে, মই হিন্দু হওক, পাৰ্চী হওক, খ্ৰীষ্টান হওক বা আন যিকোনো ধৰ্মৰ হওক, মই সকলো ভাৰতীয়ৰ ঊৰ্ধত। এই উক্তিটো আছিল দাদাভাই নৰজীৰ। তো ইয়াৰ উপৰি আমি তেওঁক ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ পিতৃ বুলি জানো, কিয়নো তেওঁ ভাৰতৰ মুঠ ৰাষ্ট্ৰীয় আয় লাভ আৰু উপনিৱেশ স্থাপনৰ ফলত দেশখনে কি প্ৰভাৱৰ সন্মুখীন হৈছিল তাৰ এখন আনুমানিক ভাৰত গঠন কৰাৰ সংকল্প লৈছিল। সেয়েহে তেওঁ 1857 চনত ভাৰতীয় আয় গণনা কৰাৰ প্ৰয়াস কৰিছিল। পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এখন তেওঁ লিখা এখন গ্ৰন্থ আছিল। ইয়াৰ উপৰিও তেওঁ পভাৰ্টি অফ ইণ্ডিয়া, দ্য পাৰ্চী ৰিলিজিয়ন, ভাৰতৰ অৱস্থা, কণ্ডিশ্যন অফ ইণ্ডিয়া, ভাৰতৰ অভাৱ আৰু উপায়, আৰু পাৰ্চীসকলৰ আচৰণ আৰু ৰীতি নীতি, এই গ্ৰন্থসমূহ তেওঁ ৰচনা কৰিছিল। এই তথ্যসমূহৰ মই প্ৰয়োজনীয়তা বোধ কৰিছোঁ, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈ আহিছোঁ। আৰু ইয়াৰ পিছত আমি বাল গংগাধৰ তিলকৰ কেইটামান প্ৰয়োজনীয় তথ্য লৈ আহিছোঁ। সেইবোৰ হ'ল, বাল গংগাধৰ তিলক, যিজনে মাৰাঠীত কেশৰী নামৰ গ্ৰন্থখন প্ৰকাশ কৰিছিল আৰু তেওঁ স্বৰাজৰ লক্ষ্য কৰি লৈছিল। স্বৰাজৰ লক্ষ্য কৰি লৈছিল, মনত ৰাখিব। তেওঁ হোম ৰুল লীগত স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই এইটো পাম, এই শ্লোগানেৰে তেওঁ আৰম্ভ কৰিছিল। তেওঁ 1918 চনত ইণ্ডিয়ান হোম ৰুল লীগৰ সভাপতি হিচাপে ইংলেণ্ড ভ্ৰমণ কৰিছিল। তেওঁ 1910 চনৰ পিছত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত ভাৰতীয় অস্থিৰতা নামৰ এখন কিতাপত বিস্ফোৰকৰ প্ৰবন্ধৰ এটা সংহতি প্ৰকাশ কৰিছিল। আৰু তেওঁৰ প্ৰবন্ধৰ আৰু কিতাপত তেওঁক লোকমান্যক ভাৰতীয় অস্থিৰতাৰ জনক বুলি অভিহিত কৰিছিল। এতিয়া আমি আগত উল্লেখ কৰা 2012 বৰ্ষ আৰু 2019 বৰ্ষত অহা কেইটামান প্ৰশ্ন, তেওঁলোকৰ বিষয়ে অহা কেইটামান প্ৰশ্ন আৰু তাৰ ওপৰঞ্চি কেইটামান আমি প্ৰশ্নোত্তৰ লৈ আহিছোঁ। প্ৰশ্ন নং 1, হোম ৰুল লীগ আন্দোলন কোনে আৰম্ভ কৰিছিল? অপশ্যন ক, সুভাষ চন্দ্ৰ বসু, অপশ্যন খ, নানাজী দেশমুখ, অপশ্যন গ, লোকমান্য তিলক, অপশ্যন ঘ, ৰাজা ৰামমোহন ৰায়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, লোকমান্য তিলক। নেক্সট, প্ৰশ্ন নং 2, পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া
গ্ৰন্থখন কোনে ৰচনা কৰিছিল? অপশ্যন ক সুভাষ চন্দ্ৰ বসু, অপশ্যন খ বিপিন চন্দ্ৰ পাল, অপশ্যন গ দাদাভাই নৌৰোজী, অপশ্যন ঘ মেডাম কামা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ দাদাভাই নৌৰোজী। প্ৰশ্ন নং 3, স্বৰাজ মোৰ জন্মগত অধিকাৰ আৰু মই এইটো পাম। এই উক্তিটো কাৰ আছিল? অপশ্যন ক দাদাভাই নৌৰোজী, অপশ্যন খ সুভাষ চন্দ্ৰ বসু, অপশ্যন গ বিপিন চন্দ্ৰ পাল, অপশ্যন ঘ লোকমান্য তিলক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ লোকমান্য তিলক। প্ৰশ্ন নং 4, কেশৰী গ্ৰন্থখন কোনে মাৰাঠী ভাষাত প্ৰকাশ কৰিছিল? অপশ্যন ক নানাজা দেশমুখ, অপশ্যন খ লোকমান্য তিলক, অপশ্যন গ সুভাষ চন্দ্ৰ বসু, অপশ্যন ঘ গোপাল কৃষ্ণ গোখলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ লোকমান্য তিলক। নেক্সট প্ৰশ্ন নং 5, ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিৰ পিতৃ বুলি কাক কোৱা হয়? অপশ্যন ক দাদাভাই নৌৰোজী, অপশ্যন খ লোকমান্য তিলক, অপশ্যন গ বিপিন চন্দ্ৰ পাল, অপশ্যন ঘ গোপাল কৃষ্ণ গোখলে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক দাদাভাই নৌৰোজী। ধন্যবাদ।